Hello guys, welcome back to my YouTube channel again. বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ নাই কমেও আপোনাৰ 1 monthৰ পিছত আপোনালোকৰ আগত ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। তো আজি মানে ভিডিঅ' দিবলৈ এটা কাৰণে দিছোঁ, আমাৰ ঘৰৰ সন্মুখতে মানে মেলি পথাৰ নামঘৰত আজি মানে আপোনাৰ যোৰহাটৰ এখন ভাওনা অনুষ্ঠিত কৰা হৈছে। তো তাকে আপোনালোকক দেখুৱাম বুলি চেষ্টা কৰিছোঁ। তো এতিয়া মানে আদৰণি কৰিবলৈ এতিয়া যোৰহাটৰ ভাওনাখন আহি আছে। তো তেওঁলোকক আদৰিবলৈ মানে আমি অলপ যা যোগাৰ কৰি আছোঁ। তো গোটেই সকলো মানুহ ইয়াতে ৰখি আছে। তো সকলো দেখুৱাই যাম আপোনালোকক। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। তো গাইজ ফাইনেলি পাই গ'লহি। আন্ধাৰ কাৰণে আপোনালোকে দেখি পোৱা নাই, ছাইড বহুত আন্ধাৰ হৈ আছে এডোখৰ জেগাৰ। তো এই দেখিছে সকলোৱে অলপ পোহ হ'লেও। তো আৰু চাই থাকিব কি হয়, সকলো দেখা যাম আপোনালোকক। এওঁলোক আহি পালে ফাইনেলি। তেওঁলোক এতিয়া ভাড়াৰ সদস্যসকল ভিতৰলৈ সোমাই গৈছে, আদৰণি কৰি গৈছে আমাৰ ভকতসকলে। তো মই যোৱা নাই এতিয়া বৰ্তমানলৈকে, মই যাম অলপ পাছত, কাৰণ মই ধুতি চুটি পিন্ধা নাই এতিয়া। সেইটো কাৰণে আকৌ ঘৰলৈ গৈ কিনি আকৌ পিন্ধি আহি কিনি আকৌ আপোনালোকক পাইছোঁ একেবাৰে ভিতৰত। আৰু আপোনালোকৰ লিষ্টখন দেখাই দিছোঁ, সেইখন হয়। আৰু বাকী চব আপোনালোকক একেবাৰে ভিতৰত লগ পাই চব। এয়া নামঘৰলৈ সোমাই যোৱা ৰাস্তাটো চাওক কিমান ধুনীয়া কৰিছে। ৱাও।
অলপ মানে যজ্ঞ নমস্কাৰ আমি যোৰহাটৰ গুৰুশংকৰ নাট্য গোষ্ঠী সতীৰ স্বয়ম্বৰ কৰি আয়োজন আপোনালোকক আমন্ত্ৰণ কৰাই উপবিষ্ট কৰাইছো এই স্বয়ম্বৰ খন্তেক অপেক্ষা কৰক খন্তেক পাছতেই মোৰ কন্যা সতী আহি মনোনীত জনগণতে বৰমান্য প্ৰজাপতি যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলো উপস্থিত স্বয়ংভৰ অভাৱ কিন্তু উপস্থিত নাই কিয় দেৱাদিদেৱ মহাদেৱ দেৱাদিদেৱ মহাদেৱ দেৱাদিদেৱ মহাদেৱ বাসবে ভূতৰ দেৱতা শিৱ অধিপতিকে অধি প্ৰেত সমাজত নাই স্থান তাৰ এই সভ্য সমাজতে অতিশয় ঘৃণা কৰোঁ মই সেই সেইবাবে কৰা নাই নিমন্ত্ৰণ মই ইচ্ছাকৃত শান্ত হওক প্ৰজাপতি দেৱনো দেৱতা সেই ভোলানাথক যদি আপুনি কৰা নাই নিমন্ত্ৰণ তেন্তে জানো কিবা প্ৰয়োজন আছে দেৱতা সমাজৰ দেৱতাৰ স্থান নাই এই সমাজত এই সমাজত স্বয়ং অমৰ মণ্ডলী আছে উপস্থিত স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা আছে উপস্থিত এই সমাজত দেৱাদিদেৱ মহাদেৱ কিয় বিনা নিমন্ত্ৰণ নাথাকো আৰু ইয়াতো মণ্ডলী কোনে কাক কৰে নিমন্ত্ৰণ সেই বিষয়ে আলোচনাৰ তোমালোকৰ মই রাজার মন্দির তৈ রাজার মন্দির নহই যোগ্য তোর সেই অহংকার অকলে সিমানেই নহই সতী জীৱনৰ একে নবিত্ত মুহূৰ্ততে সেই শ্মশান নিবাসী শংকৰৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰিবি বুলি মনস্তাপ নিদিবি এই দক্ষ হিমদ্ৰী সদিক উচ্চক্ষীৰি অৱনত নকৰিবি তই No, no!
আসেনি। নকরবি তই শিৱৰ নাম চৰণে কন্যা বুলি মই ইমান সময় আছো ধৈৰ্য ধৰি এই কোন কথা মহারাজে, শান্ত হোক মহারাজ। মই আপোনাৰ চৰণত ধৰি তপ কৰিছো। ক্ষমা কৰকে, ক্ষমা কৰক বনপতি। একেবাৰে ক্ষমে দেনে বেশ কইনা বুলি বনপতি। মুখ বন্ধ কৰা দুষ্টময় তোমার ভক্তিকৃত হে প্ৰভু, অভাগিনী নাই একো পূজাৰ সম্ভাৰ। দুষ্ট যদি অবলাৰ প্ৰতি গ্ৰহণ কৰি এই মালাধাৰী স্থান দিয়া তোমাৰ ৰাতুল পদত। দক্ষৰ তনয়া আজনী আজি হন্তে মই অৰ্ধাংগিনী ৰূপে কৰিছো গ্ৰহণ। শ্মশান নিবাসীয়ে ভঙোৱা শংকৰে আজি হন্তে গৃহ ধৰ্ম কৰিও পালন। এবে আমি মাগিছো বিদায়। অত্যাচাৰকে সহৱৰ্তী হৈ যদি নাই চলে অৱশ্যেই মিলিব বিপৰ্যয় তোমার উপযুক্ত মন্তব্য করেছে বিশাল। গণতন্ত্রে মায়ের অবশ্য বিষয় তাহলে নিষ্কর্তব্য হরিনাম হরিনাম চিন্তা করে কেবল মূর্খই হরিনাম চিন্তা করে কেবল কেবল পরিণাম চিন্তা করি এই দক্ষ প্রজাপতিয়ে বীর ধর্ম নিদিয়ে বিক্ষত হিতাকাঙ্ক্ষী হয় যদি খোরাক মোর মনৰ কামনা প্ৰতিজ্ঞা কৰিছো মই তম সন্মুখতে শিৱৰ নাম লুপ্ত কৰিমেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা তোমার ইচ্ছা তুমি নকরে বরং কিন্তু প্রজাপতি ভবিষ্যতে কিন্তু দুঃখী পাবো
দৰিদ্ৰৰ মহাৰত্ন তুমি দৰিদ্ৰৰ মহাৰত্ন তুমি ভাদ্ৰৱৰ বুকুৰ মাটিতে সোমাই তোমাৰে অভিনৱ স্পৰ্শে আজিছো মই মনৰ কলিত ইজেহতি ভয়ঙ্কর হব ইজেহতি ভয়ঙ্কর হব ক্ষমা কৰিবা তুমি অৱলাহতি জন্মে জন্মে যুগে যুগে সেমি মই তোমাৰ চৰণ যুগল বাটৰ সম্বল স্বৰূপে দিয়া দিয়া প্ৰভু চৰণৰ ধূলি দুটিমান এয়াই হ'ব মোৰ শিৰৰ সুখল দিয়া প্ৰভু দিয়া নকৰিব অলিক কল্পনা জন্মে জন্মে যুগে যুগে হেবি মই আপোনাৰ চৰণ যুগল দিয়ক দিয়ক মাথো এই আশীৰ্বাদ আপোনাৰে আগমনে পবিত্ৰ কৰিলে এই কৈলাশ কওকচোন দেৱৰী জগতৰ মংগল বাতৰি দেৱী আগমনৰ উদ্দেশ্য বিশেষ একো নাই কৰ্তব্য পালনৰ ক্ষেত্ৰত ভূমি তিৰুবন আহি পালো মই এই কৈলাশ অকস্মাত তিৰুবন ভ্ৰমণ বাসনা দেৱৰী অকস্মাত যাবে কি কাৰণে নারায়ণে যিদৰে ভিন্ন সময়তে ভিন্ন ৰূপ কৰে ধাৰণ ময়ো তেনেভাৱে কৰ্তব্য পালনৰ ক্ষেত্ৰত যজ্ঞ ভাৰ সেনাপতি আদিবাসী বৈশিষ্ট্য জ্ঞানী কৰাৰ পৰিণামে দেৱ খাতে অসমৰ কৰ্তব্য বিশেষ আৰাধ্য দেৱতা ব্ৰহ্মদেৱ কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি
অবিলম্বই তাৰ পাছতে যুদ্ধ যাত্ৰা হ'ব অতি ভয়ংকৰ। কেনে দেখা মোৰ মনৰ কামনা। নহো মনে তোর কাম হয়েছে সম্পন্ন অথসে উন্নতি দেবগণ মৌন হয়ে রোলাতে নগরের তোমালোকে শিবর বন্ধনা তোমার পূরণ এতিয়াও নুগুছিল তোমালোকৰ মনৰ সংকট অভিমানী দক্ষ প্ৰজাপতি কৰা উচ্চ স্তৰে কৰ্মই শুনা সকলোৱে শিৱহীন মহাযজ্ঞ যি আজি তুমি কৰিছা আয়োজন এই যজ্ঞ কদাপিতো নহয় খবৰ আছো মাত্ৰ বাট চাই নীৰৱ দৰ্শক হৈ তোমাক মই কৰিছিলো অমান্য কৰিবৰ আদেশ অমান্য কৰিবৰ আদেশ গুচি গলা তুমি পিতৃৰ গৃহে এতিয়া কাকনো মাতিম মই সতী
নহয়